কবিতাৰ শিৰোনাম মানুহ। কবি আৰু আবৃত্তিকাৰ নীলাঞ্জনা শৰ্মা বৰুৱা। মানুহ দেখিলোঁ, বহুত মানুহ, কিন্তু মানুহক আজিলৈকে চিনিবহে নোৱাৰিলোঁ। যাৰ সৈতে মই মোৰ শৈশৱ পাৰ কৰিছিলোঁ, সিদিনা তেওঁক সন্মুখত পায়ো তেওঁৰ এষাৰ মাতহে নাপালোঁ। তেওঁ হয়তো অভাৱে জুৰুলা কৰা মোৰ মনিয়ন মুখখন নিচিনিলে। ইয়াত তেওঁৰ দোষ নাই। আভিজাত্যৰ পোছাক পৰিধান কৰিলে চবকে মাত দিব পৰা নাযায়। কেতিয়াবা মই নিজেই নুবুজো মইনো আচলতে কি বিচাৰোঁ। যাৰ বাবে জীৱনৰ অমূল্য সময়বোৰ দিলোঁ, সিহঁতৰ বাবেইচোন মই এতিয়া এলাগী হ'লোঁ। মোৰ সুখৰ দিনৰ বন্ধুবোৰক মোৰ দুখৰ দিনবোৰত ক'তো বিচাৰি নাপালোঁ। কাৰোবাৰ পৰা এষাৰি আয়ৈ দেহি বিচাৰি জীৱনৰ প্ৰতিটো খোজতে মই উজুতি খালোঁ। তথাপি মই সলনি হ'ব নোৱাৰিলোঁ। তিৰস্কাৰ, অৱহেলা, লাঞ্ছনা, বঞ্চনা আদি পায়ো মই হৈয়ে থাকিলোঁ। মানুহ লগ পালোঁ, বহুত মানুহ, কিন্তু জীৱনৰ ভাটিবেলাটো মই মানুহ চিনিবহে নোৱাৰিলোঁ।